নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব যে DME 2008টা পদৰ এডমিট কাৰ্ড আৰু এক্সাম ডেট কেতিয়া হ'ব পাৰে। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ কথা জানিব পাৰিব। তাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনডাল বজাই ৰাখিব, কাৰণ আমি আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাওঁ আৰু আপোনালোকে নটিফিকেশ্যনৰ সৈতে পোনপ্ৰথমে চাব পাৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে মোষ্ট 3টামান কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে যদি DME 2008টা পদৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু বিভিন্ন ধৰণৰ পদ আহিবলগীয়া আছে, তাত প্ৰিপাৰেশ্যন কৰি আছে, তেনেহ'লে হয়তো আপোনালোকৰ কাৰণে বহুতো হেল্প হ'ব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও। 2 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ খালমাৰা মানকাছাৰ। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি DME 2008টা পদৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু আহিবলগীয়া পদৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেনেহ'লে আপোনালোকৰ কাৰণে মই যিকেইটা প্ৰশ্ন উত্তৰ ক'লোঁ আপোনালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব পাৰে, আপোনালোকে ভালদৰে জানি ল'ব। আৰু বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে DME 2008টা পদৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিম আৰু DME 2008টা পদৰ এক্সাম ডেট কেতিয়া হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ DME 2008টা পদৰ এক্সাম জুলাই মাহত হোৱাৰ বহুতো সম্ভাৱনা আছে, আৰু যদি জুলাই মাহতে হয় তাৰ হয়তো 10 দিন নহ'লে 15 দিন আগত এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে বহুতো ইউটিউব চেনেলত চাই আছে যে জুন মাহতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বা জুন মাহৰ ইমান তাৰিখে ডাউনলোড কৰিব পাৰিব। তেনেধৰণৰ কথা নহয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এতিয়া অফিচিয়েলি নটিচটো অহা নাই। অফিচিয়েলি নটিচ আহিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তাৰ কাৰণে আপোনালোকে যদি চেনেলটোত নতুনকৈ হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনডাল বজাই ৰাখিব, কাৰণ আমি যেতিয়া অফিচিয়েলি নটিচৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে সকলোতকৈ আগত জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে এইখন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে থকা বেল আইকনডাল প্ৰেছ কৰি ৰাখক, কাৰণ আমি অফিচিয়েলি আপডেটৰ সৈতে ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে সকলোতকৈ আগত জানিব পাৰিব। আৰু DME 2008টা পদৰ বিষয়ে সম্পূৰ্ণ আপডেটবিলাক এইখন চেনেলৰ জৰিয়তে জানিব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে গম পায় এতিয়ালৈকে অফিচিয়েলি আপডেট অহা নাই।